আজি BTC চৰকাৰৰ পৰা এই আমাৰ BTC চৰকাৰৰ পৰা আমি খুব মৰমৰে এই হৰিণা কালাৰৰ ছাগলী তোমাক প্ৰদান কৰা হ'ল যাতে তুমি সেই ছাগলীটো এটাৰ পৰা 1000লৈ লৈ যায় আৰু যেন মই তোমাৰ ঘৰত যায় একেবাৰে 1000 তাৰ বেলেগকৈ মানে ছাগলী দিব পাৰোঁ সেই আশাৰে তোমাক আজি গোটাই দিয়া হ'ল। সকলোলৈ মৰম যাচিলোঁ। আজি আমাৰ এই ভেটেনাৰী ডিপাৰ্টমেণ্টত যি আমাৰ ছাগলী আৰু মুৰ্গী হাঁহ কুকুৰা এই পালাৰ কাৰণে আজি BTC চৰকাৰৰ পৰা আমাৰ যে ডিষ্ট্ৰিবিউশ্যন চেৰিমনি আছে সেই চেৰিমনিত উপস্থিত হ'ব পৰা আমাৰ TLCC আমাৰ চেয়াৰমেন মনেশ্বৰ ডাঙৰীয়া, আমাৰ ডিষ্ট্ৰিক্ট UPPLৰ আমাৰ মইনুল ডাঙৰীয়া আৰু আমাৰ মাইনৰিটি চেলৰ আমাৰ শিবুল হক ডাঙৰীয়া, আমাৰ মুছলপুৰ ডিষ্ট্ৰিক্ট আমাৰ DVDO ভেটেনাৰী অফিচাৰ ডাঙৰীয়া, আমি যি ধৰণৰে চৰকাৰৰ অহা সময়ত আমাৰ সমাজক এটা নতুন এটা পৰিৱেশ আমি গঢ়ি তুলিম বুলি কথা দিছিলোঁ আৰু এই পৰিৱেশৰ স্বাৰ্থতে আমি কৈছিলোঁ যে আমাৰ অঞ্চলৰ আমাৰ আই মাতৃসকলক আমি যিমান পাৰোঁ সিমানে আৰ্থিকভাৱে যাতে স্বাৱলম্বী কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰি যাম বুলি কথা দিছিলোঁ। সেই কথাৰে ৰক্ষা কৰাৰ কাৰণে আমি যোৱা সময়ত BTCৰ এই মানে চৰকাৰ গঠন কৰাৰ শেষ মানে ষ্টাৰ্টিং অৱস্থাত একদম ইণ্ডিং সময়ত আমি কিছু অলপ টকা পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই টকাখিনিয়ে মই EM ভেটেনাৰী ফিচাৰী বা PWDৰ যিখিনি মই পাৰোঁ আমাৰ অঞ্চলৰ বা আমাৰ এই ডিষ্ট্ৰিক্টৰ কাৰণে মই যিখিনি মানে পাৰোঁ এইখিনি মই কাম কৰিছোঁ। তে আজি মই ভাবিছোঁ আপোনালোকে এইখিনি যে পাবলৈ সক্ষম হৈছে আগন্তুক দিনত আমাৰ বহুতো মানে আই মাতৃসকল আমাৰ ভণ্টিসকল বাইদেউসকল বা আমাৰ দাদা আমাৰ ভাইটিসকলো জীৱন জীয়াই থকাৰ কাৰণে আমাৰ এই পশুপালনটো হাঁহ কুকুৰা পালনটো এটা ৰাস্তা হিচাপে ল'বলৈ গৈ আছে। তাৰ কাৰণে আমি BTC চৰকাৰৰ পৰা এইবাৰ এটা ডাঙৰ এটা মানে এটা কি বুলি ক'ম এইটো ভূমিকম্পৰ দৰে এটা আঁচনি আহিবলৈ গৈ আছে। মই আপোনালোকক আজি জনাই ভাল পাম যে আমি এই মানে BTCত যি আমাৰ চৰকাৰ BJP UPPLৰ ঠিক তেনেধৰণৰে আমাৰ অসম চৰকাৰতো আমাৰ BJPৰ বা আমাৰ UPPLৰ চৰকাৰ চেণ্ট্ৰেলতো আমাৰ BJP চৰকাৰ আছে। তাৰ কাৰণে আমাৰ এই BTC সৰু আমাৰ পৰিষদৰ যি আমাৰ চৰকাৰ এই চৰকাৰৰ প্ৰতি এতিয়া মৰম বহুত। সকলোৱে ডাঙৰ ডাঙৰ মানুহ কিন্তু আমাৰ BTCত আমি সৰু সৰু আমাৰ যিকেইটা আমাৰ ৰাইজক নেতৃত্ব দিয়া আমাৰ ৰাজনৈতিক দল আছে বা আমাৰ চৰকাৰ আছে সেই চৰকাৰৰ প্ৰতি আজি বহুতো মৰম আমাক দিবলৈ গৈ আছে। তাৰে উদাহৰণস্বৰূপে আমাৰ ডিপাৰ্টমেণ্টত এই যে ভেটেনাৰী ডিপাৰ্টমেণ্টটোত আমাৰ আই মাতৃসকলৰ কাৰণে আমাৰ দাদা ভাইসকলৰ কাৰণে আগন্তুক দিনত গাহৰি পালন কৰাটো হাঁহ কুকুৰা পালন কৰাটো এটা আমাৰ আৰ্থিক মানে সহায় মানে জীৱন জীয়াই থকাৰ কাৰণে আৰ্থিক ব্যৱস্থাটো বহুত ওপৰলৈ নিয়াৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহুত মানে আঁচনি দিবলৈ গৈ আছে। মই আজি সুখী হৈছোঁ এইকাৰণে যোৱাকালি আমি ৰাতি 3টা বজালৈ মানে 7টা বজাৰ পৰা ৰাতিপুৱা 3টা বজালৈ আমাৰ যোৱাকালি মিটিং হৈছিল। সেই মিটিঙত আমাৰো এই হাঁহ কুকুৰা পালনৰ কথাটো উল্লেখ হৈছে। তাত গাহৰি পালনৰ যি ব্যৱস্থা কাৰণ আমি আমাৰ এই অঞ্চলত আমাৰ আই মাতৃসকলে বাইদেউ ভণ্টিসকলে যিয়ে নহওক হাঁহ কুকুৰা ছাগলী গাহৰি থাকিবই আমাৰ ঘৰত। এইটোকে যদি আমি আৰ্থিক ব্যৱস্থাটো ওপৰ ফালে নিয়াৰ কাৰণে আৰ্থিক ব্যৱস্থাটো উন্নত ফালে নিয়াৰ কাৰণে যদি আমি অলপ যদি আমি টকা পইচা আপোনালোকক সহায় কৰি দিওঁ আপোনালোকক যদি আমি ব্যৱস্থা কৰি দিওঁ তেনেহ'লে আপোনালোকেও আৰ্থিক স্বাৱলম্বী কৰাৰ কাৰণে সহজতে পাৰিব বুলি আমি ধৰি লৈছোঁ আৰু আমি আপোনালোকক সহায় দিয়াৰ কাৰণে আগবাঢ়ি আহি আছোঁ। তাৰ মই বিশেষ নকওঁ, আশা কৰিছোঁ
এই যে মানে আমাৰ হাঁহ কুকুৰা আমাৰ BTC চৰকাৰৰ পৰা আজি আমি দিবলৈ গৈ আছো এই হাঁহ কুকুৰা দি এই ছাগলীৰে যাতে এটা ছাগলী 1000টালৈ যাই পায় হ'বনে না নহ'ব হে হ'লে ভাল আছিল আমাৰ লাভ বেছি হ'ব এতিয়া আমি বাহিৰত কিনিব নালাগিলেহেঁতেন নেক্সট বাৰতো আপোনালোকৰ পৰাই কিনিম আমি হাঁহ কুকুৰাটো ছাগলীও এইবাৰ আপোনালোকৰ পৰাই আমি কিনিম তো এইকাৰণে আমাৰ 4টা ডিষ্ট্ৰিক্টতে হয়তো আজি ডিষ্ট্ৰিবিউশ্যন হৈছে না কি মই গম পোৱা নাই যদি মানে ডিষ্ট্ৰিবিউশ্যন কৰা নাই অহাকালি পৰহি মানে অন্য ডিষ্ট্ৰিক্টতো আমাৰ বাইদেউসকলে ভণ্টিসকলে বা আমাৰ দাদা ভাইসকলে এই আঁচনিটো পাবলৈ সক্ষম হ'ব আৰু যিবিলাক ব্যক্তিয়ে পোৱা নাই অলপ ধৈৰ্য অপেক্ষা কৰক আমাৰ বহুতো আঁচনি আমাৰ এই আহি থকা দিনত আহি আছে বহুতো আমাৰ আই মাতৃ আমাৰ বাইদেউসকলে দাদাসকলে হাঁহ কুকুৰা পালি পেলাই জীৱন চামলাৰ কাৰণে ব্যৱস্থা নিজৰ কৰি ল'ব পাৰিব বুলি মই আশা ৰাখি মই নিজৰ সমূহ বক্তব্য মই এইখিনিতে সামৰিছোঁ ধন্যবাদ